हेलो बंधुসকল स्वागतम जनाइছো মোৰ ইউটিউব চেনেল অংকুৰ শৰ্মা ব্লগছ এণ্ড ইনফলে আৰু ৰাতিপুৱা এটা ডিম এটা প্ৰায় 7টা বাজিছে ৰাতিপুৱা এটা কণীলৈ মই ক'ত যাওঁ আৰু অলপ ইন্টাৰেষ্টিং হ'ব মানে আপোনালোকে সাসপেন্সত থাকক মই কণীটো ক'ত যাম আৰু ইন্টাৰেষ্টিং হ'ব বলকচোন যাওঁ বলক খাই থাকিব চলো 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 কিৰণত ঘৰলৈ আহিলো ডিমটো কি কৰিলো তাৰ পিছত কি সিচুৱেচন ক্ৰিয়েট হ'ল হেবোৰ লাষ্টলৈ জনাম ইটা আৰম্ভ কৰি দিও ভিডিঅটো পুন প্ৰথমতে আমি আমাৰ শিৱসাগৰ শিৱ মন্দিৰত চাকি দিলোঁ ভগৱানৰ ওচৰত আশীৰ্বাদ বিচাৰি আৰু শিৱ মন্দিৰৰ লগতে দেৱী দৌল বিষ্ণু দৌল ৰাম মন্দিৰ গণেশ মন্দিৰ ৰ'বচোন ৰ'ব মই যদি ইয়াত গোটেই কথাখিনি আপোনালোকক জনায়েই দিওঁ আপোনালোকেচোন ভিডিঅ'টো নাচাবই হেত মই নকওঁ আপোনালোকে চাওক ক'ত গ'লোঁ কি খালোঁ কি কি কৰিলোঁ চলো 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 মোৰচোন এটা ইম্পৰ্টেণ্ট কথা ক'বলৈ আপোনালোকক থাকিয়ে গ'ল কথাটো হৈছে যিহেতু মই নতুন ব্লগাৰ কামবোৰ শিকি আছোঁ দেখি আছোঁ আৰু যিহেতু ভিডিঅ'টো ভাল নহ'বও পাৰে ইমান আপোনালোকে ভবাৰ মতে বা হোৱাও নাই চাগে কিন্তু তথাপি প্লিজ ছাবস্ক্ৰাইব কৰি যাব প্লিজ প্লিজ কৰি যাব থেংক ইউ বৰ তেনেকৈ ইমান বিশেষ প্লেন নাছিলে আজি আৰু মোৰো অলপ মানে কাম আছিলে তাৰো আজি অলপ কাম আছিলে চ' যিমানটো পাৰোঁ তাৰ বাৰ্থডেটো চেলিব্ৰেট কৰিলোঁ আপোনালোকে চাই যাওক আৰু কেক ল'ম এতিয়া বৰ্তমান মই ঘৰত আছোঁ আৰু কিৰণলৈ এটা কেক ল'লোঁ সৰু চাই আৰু এটা সৰু উপহাৰ ল'লোঁ যিহেতু ময়ো বহুত গৰীব মানুহ আৰু এইটোহে চোৰ বজাৰৰ পৰা অনা কেকটো সেই নাই দেই এনে কৈছোঁ কেক খালোঁ আৰু 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 বেছি আৰু ক'লেচোন পাব্লিকে দিব মোক ঝাৰু বাৰু বাদ দিয়ক বলক এতিয়া কিৰণৰ ঘৰত খামগৈ গৰম গৰম বাৰ্থডে আৰু ৱাও চ' বলক কিৰণৰ ঘৰলৈ যাওঁ ভাতৰ যা যোগাৰ কৰিছে গৰম গৰম ভাত কি খালোঁ বলক চাওঁ কি ধুনীয়াকৈ খৰিয়াত মাংস মাছ দাইল ভাত চব্জি পাপৰ চাটনি ইমান ধুনীয়াকৈ যা যোগাৰ কৰি থৈছে খুব বেছি ভাল লাগিছে খাই আৰু খুব টেষ্টি বনি আপোনালোকে পাহৰিলে কণী ভঙা ভিডিঅ'টো আছেই নহয় এইটো কিৰণ হেপী বাৰ্থডে হেপী বাৰ্থডে কেনেকুৱা লাগিলে আপোনাৰ বাৰ্থডে ছাৰপ্ৰাইজটো অকণমান ক'ব নি বিৱৰণীত কেনেকুৱা লাগিলে কওক ৰাতিপুৱাই মূৰটো ধুবলৈ কেনেকুৱা লাগিছে কওক দাদা দাদা কওক আপুনি মুখখন লুকুৱাই আছে যে কওক কোনে মূৰত কণী আৰু ইমান দেৰিলৈকে ধৈৰ্য ধৰি চাই থকাৰ বাবে ধন্যবাদ আশা কৰোঁ ভিডিঅ'টো ভাল পালে যদি ভাল পালে লাইক ছাবস্ক্ৰাইব শ্বেয়াৰ কৰিব আৰু নতুন সকলো যিখিনি আছে প্লিজ ছাবস্ক্ৰাইব কৰিব যিহেতু মোৰ চেনেলটো নতুন আপোনালোকৰ ছাপোৰ্ট লাগিব মৰম লাগিব আৰু চেষ্টা কৰিছোঁ চেষ্টা কৰি যাম আৰু সকলো সুখী থাকক তেতিয়ালৈকে